নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ এটা বিষয় লৈ মই আপোনালোকক অৱগত কৰিব বিচাৰিছোঁ বিষয়টো হ'ল সকলোৱে সাম্প্ৰতিক সময়ত এই কথাটো চৰ্চা হৈ আছে যে আমাৰ সকলোৰে মৰমৰ জনপ্ৰিয় কণ্ঠশিল্পী লেখন কুম্বাঙৰ দুটাকৈ কিডনী বিকল হৈছে আৰু ইয়াৰ পিছত শিল্পীগৰাকীৰ পৰিয়ালে নতুনকৈ এটা কিডনী মানে সংস্থাপিত কৰিবৰ কাৰণে অৰ্থাৎ শিল্পীগৰাকীৰ দেশত সংস্থাপিত কৰিবৰ কাৰণে ইতিমধ্যে যাৱতীয় প্ৰস্তুতি আৰম্ভ কৰিছে আৰু সেই নতুন কিডনী সংস্থাপিত কৰিবৰ কাৰণে প্ৰায় 15 পৰা 20 লাখ টকাৰ প্ৰয়োজন হ'ব। এতিয়া এই 15 লাখৰ পৰা 20 লাখ টকা ক'ৰ পৰা আহিব কেনেকৈ আহিব সেই বিষয়টো আজিৰ সময়ত ডাঙৰ বিষয় আৰু সেইকাৰণে অৱশ্যে এই ক্ষেত্ৰত অসমৰ বিভিন্ন দল সংগঠন তথা সংগীতপ্ৰেমী ৰাইজে তেওঁক সহায় কৰিবৰ কাৰণে ওলাই আহিছে আৰু এইটো আমাৰ কাৰণে অতি শুভ লক্ষণ। এতিয়া আমি মাজুলী বিভিন্ন সচেতন ৰাইজে ওলাই আহিছে আৰু তাৰ ভিতৰত আমি মানুহে মানুহৰ বাবে এটা সংস্থাই শিল্পীগৰাকীক মানে কি ধৰণে সহায় কৰিব পাৰোঁ তাৰ কাৰণে আমি বিভিন্ন পৰ্যায়ত কথা বতৰা পাতিছোঁ। এই সম্পৰ্কত যোৱাকালি মাজুলী গড়মূৰত এটা সভা অনুষ্ঠিত হৈছিল। সভাখনত আমাৰ জনপ্ৰিয় অভিনেতা বাবা দলে অভিনেত্ৰী প্ৰীতি পেগু আৰু আমাৰ অনাতা শিল্পী ৰূপিকামান বাইদেউকে প্ৰমুখ কৰি কেইবাগৰাকী ব্যক্তি আমি লগ হৈ বিষয়টো আলোচনা কৰিছিলোঁ। এতিয়া আমি ৰাইজৰ ওচৰলৈ কেনেকৈ লৈ যাম সেই সম্পৰ্কত আলোচনা কৰি আমি এটা সিদ্ধান্তলৈ আহিছোঁ। এইটো হ'ল যে মাজুলীৰ গড়মূৰ, জেংৰাইমুখ, নয়াবজাৰ, উজনি জকাইবোৱা, ঠাকুৰচুটি, চেলেক নলদুৱাৰ আৰু কৰ্টিপাৰত এনেকুৱা কেইবাটাও জেগাত আমি দুদিনীয়াকৈ ৰোড শ্ব' কৰিবৰ কাৰণে প্ৰায় আলোচনা সিদ্ধান্ত হৈছে আৰু সেই সিদ্ধান্ত অনুসৰি অহা 26 জানুৱাৰীৰ পিছতে সেই কাৰ্যসূচী দুদিনীয়াকৈ গ্ৰহণ কৰাৰ কথা আমি পোষকতা কৰিছোঁ আৰু এই মানে যি দুদিনীয়া কাৰ্যসূচী অনুষ্ঠিত হ'ব সেইখিনি আমি নিৰ্দিষ্টকৈ দিন তাৰিখ ঘোষণা কৰা হ'ব পৰৱৰ্তী সময়ত খুব কম সময়ৰ ভিতৰত আৰু এই সম্পৰ্কত আজি আমি গুগল মিটত অংশ ল'ম। মাজুলী মানুহে মানুহৰ বাবে আৰু মাৰ মানে সংস্থাৰ বিষয়ববীয়াসকলে সেইকাৰণে আমি এই বিষয়টো আজি দিন তাৰিখ নিৰ্ধাৰণ কৰা হ'ব আৰু ইয়াৰ পিছতে সেই অনুষ্ঠানটোত অসমৰ তথা মাজুলীৰ সকলো শুভাকাংক্ষী বা হৃদয়বান লোকক সহায় সহযোগিতা কৰিবৰ কাৰণে আমি কাঠৰ অনুৰোধ জনাইছোঁ।